তুলসীৰে মালা আলাৰ পটুৱাৰ দৰি লাহেকৈ ধৰিবা পিপা নামাৰিবা বেলি ৰাখিব হেল্ল' গাইজ আজি এনেকুৱা এটা মানুহ মানে লগ কৰাব আহিছোঁ আপোনালোকৰ আগত সঁচাকৈ আপুনি চাওক এইটো 30 ফুট ওপৰত আমি উঠি আছোঁ এতিয়া মানুহজনৰ কাৰণে আহিছোঁ অকল সেই মানুহজনৰ গান শুনি কিনে মানে আপুনি সঁচাকৈ এনেকুৱা আপ্লুত হ'ব আপুনি নিজে গম নাপায় কি হৈ যাব আপোনাৰ মনটো চাব তেওঁ হৈছে এইজন চিনি পাবনে নমস্কাৰ দিয়কচোন আপুনি আপোনাৰ নামটো পৰিচয়টো দিয়ক দিনেশ্বৰ ডেকা আচ্ছা গাঁও গধিয়াপাৰা হয় চপাই মঙলৈ চপাই আৰু সকলোৰে পৰিচিত হয় নেকি তো আপুনি যে ইমান ধুনীয়া গান গায় তো আগতে কিবা চৰ্চা কৰিছিল নে কি বাৰু হয় আগতে মই খুলীয়া ভাওনাৰ পাঠক খুলীয়া ভাওনাৰ খুলীয়া আচ্ছা আৰু আনফালে পুথিপাঠ কৰোঁ হয় আৰু ওজাও আছে নেকি আপুনি হয় অঁ ব্যাসৰ ওজা তো ইমান হা কি কৈছে ব্যাসৰ ওজা আচ্ছা ব্যাসৰ ওজা মানে আমাৰ গুৰু হৰেণ শৰ্মা আচ্ছা আচ্ছা যিটো হয় 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 আপুনি আগতে মোক অকণমান আগতে কৈছিলে যে আপোনাৰ কিবা খুলীয়া ভৰিয়াত আছিলে কি কিহৰ ৰোল আছিলে আপোনাৰ মোৰ শিৱ আৰু পাৰ্বতী কোন আছিলে বাৰু কওকচোন আপুনি পাৰ্বতীৰ কথা কৈছিলে বাৰু পাৰ্বতী কোন আছিলে পাৰ্বতী এইফালে আছে ময়ে আছিলো শংকৰ হ'ল আমাৰ দিনেশ্বৰ ডেকা আৰু পাৰ্বতী আছিলো ময়ে এই অকণমান মুখখন ভালকে দেখাওকচোন বাৰু কিন্তু এতিয়া ধৰ ভয়ো লাগে ইয়াত তথাপি আৰু এনেকে দেখাইছে আৰু এইটো বহুত ওপৰত আছো আমি তাৰপিছত আপুনি কওক আৰু স্মৃতি কওক মোৰ আগতে এখন এই ছোৱালী নামৰ দল আছিল ছোৱালী নামৰ দলৰ মই আগতে ধৰ নাগাৰা কোবাইছিল নেকি আপুনি হয় কোবাইছিলোঁ দলপতিও আছিলোঁ আপুনি মাল্টি পাৰ্পজ হে আপুনি ক'ব গ'লে এতিয়া পেণ্ডেলৰ ওপৰত ইমান বয়সত আপোনাৰ বয়স কিমান হ'ল পেণ্ডেলৰ কাম কৰা প্ৰায় 30 বছৰ হ'ল এতিয়া বয়স আপোনাৰ কিমান হ'ল এতিয়া বয়স মোৰ বৰ্তমান 56 56 বছৰ বয়সত আপুনি এই পেণ্ডেলৰ ওপৰত 30 ফুট ওপৰত আছে চাওক তলত ওপৰৰ পৰা মানুহ এইটো 45 বছৰীয়া ল'ৰা কিন্তু ইয়াৰ পৰা ইমান সৰু দেখা গৈছে চাওক এই 56 বছৰ বয়সতো আপুনি 30 ফুটৰ ওপৰত উঠি আছে নাই মই তলৰ কাম নকৰোঁৱেই প্ৰতিদিনে ওপৰতে কাম কৰোঁ ঠিক আছে আপোনাৰ এনেই মেইন মটৰটো হ'ল মানে আমাৰ ভিডিঅ' বনোৱাৰ আপুনি বৰ ধুনীয়া গান গায় বহুত ধুনীয়া গান গায় আপুনি ইমান ধুনীয়া গান গায় মই তেতিয়া মানে গানটো শুনি আপোনাৰ গানটো শুনিয়ে মানে এনেকুৱা হ'ল মই আজি এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ একদম আপোনাৰ গানটো শুনি মই এটা ভিডিঅ' একো কথা নাই মই ধৰি আছোঁ হেৰি এটা গান গাওকচোন বাৰু চব মাল্টি পাৰ্পজ মানুহটো দিনেশ্বৰ দা আমাৰ দিনেশ্বৰ দা হ'ব খুৰা হ'ব আমাৰ আপুনি গাওকচোন বাৰু এতিয়া কি গাব সেইটো কওক ওজা দৰঙীয়া ওজা ওজা পালি গাওক ওজাৰ মাজতো কিবা কিবি কৈ থাকে শংকৰ শংকৰী শংকৰ প্ৰিয় যায় এই বৈষ্ণৱী ভক্তি দাতা আয়া শ্ৰী শংকৰী মা যাই জন্মিলা দশ ভোজা মহিতলে পূজা অঘোৰ বধ হেতু
যিজনে কৰে পূজা দুৰ্গা চৰণে সংসাৰ তৰিবা সেইটো জয় জন্মিলা দশ ভুজা মহিতলে পূজায় অসুৰ হেতু এজয় ভুগুটি মুগুটি অজয় বিভূতি দুৰ্গাক পুজিলে পায় জয় ভুগুটি মুগুটি অজয় বিভূতি দুৰ্গাক পুজিলে পায় দোৰ ঘোৰ সংকটত দুৰ্গাৰ পদ বিনে উদ্ধাৰ কৰোতা নাই দূৰ ঘোৰ সংকট দুৰ্গাৰ পদ বিনে উদ্ধাৰ কৰোতা নাই জয় জন্মিলা দশ ভুজা মহিতলে বুজায় অসুৰ হেতু এওঁ সঁচাকৈ বহুত প্ৰতিভাৱান ব্যক্তি হয় তেওঁৰ মানে প্ৰতিভাৰ বিষয়ে ক'বলৈ নাই কি ক'ম আৰু তেওঁৰ প্ৰতিভা বহুত এতিয়া এইমাত্ৰ যিটো গালে সেইটো আছিলে ব্যাসৰ ওজা মাউচী মাউচী বুলি কয় এইটো আমাৰ দৰঙী ভাষাৰ আৰু ওজা দৰঙত চিনি পায় মানুহে দেৱীস্তুতি দেৱী স্তুতি এতিয়া তেওঁ গাব এই খুলীয়া ভাওনাৰ এটা দিহা এটা গাব গাওকচোন বাৰু গাওকচোন বাৰু আবান্দমাই কৃষ্ণৰে অৰণ নাৰায়ণ বান্দুময় বাবু টান আৰু কৃষ্ণৰে অৰণ নাৰায়ণ পৰমে নাম কৰোঁ অৰূপিহনাত বন্ধুময় কৃষ্ণৰে অৰণে নাৰায়ণ মৎস্যৰূপে অৱতাৰ ভোলা প্ৰথম অয়োধাৰিলা চাৰি বেদ আব্ৰলয় বন্ধুময় কৃষ্ণৰে এতিয়া খুলীয়া ৱাৰিয়াৰ হ'ল এতিয়া আপোনাৰ আহিব ভক্তিগান না ভক্তিগান তেওঁ কিন্তু একচুৱেলি আমাৰ মডাৰ্ণ চং নহয় ভক্তি গানে বেছি গায় তো ভক্তি গানৰ ওপৰতে তেওঁৰ চৰ্চা বেছি তো আপুনি এইবাৰ চাওক ভক্তি গানটো চাওক তেওঁ এবাৰ ওজা চোজা নাই আৰু এইবাৰ ডাইৰেক্ট হৰিৰ নাম ল'বলৈ ভকতে পাবলৈ নাই কীৰ্তন কৰিবলৈ ভকতৰ সময়েই নাই দম্ভ অহংকাৰে খুলি খুলি খাই দম্ভ অহংকাৰে খুলি খুলি খাই মানৱ দেহা জহি খহি যায় তথাপিতো মনুষ্যই হৰিৰ নাম মুখে নবলয় হৰিৰ নাম ল'বলৈ ভকতে পাবলৈ নাই কীৰ্তন কৰিবলৈ ভকতাৰ সময়েই অকলিৰ যুগত নামে শ্ৰেষ্ঠ ধৰ্ম অকলি যুগত
নামে এই চেষ্টা ধৰ্মা এই কথা সবেও জান তথাপিতো মনুষ্যাই হৰিৰ নাম মুখে নবলাই হৰিৰ নাম ল'বলৈ ভকতে পাবলৈ নাই কীৰ্তন কৰিবলৈ ভকতৰ সময়ে সঁচাকে এনেকুৱা মাল্টি পাৰ্পজ মানুহ অসমত আছে সঁচাকে অসম বহুত গৌৰৱান্বিত এনেকুৱা মানুহৰ কাৰণে চব ক্ষেত্ৰতে আছে তেওঁ চাওক এতিয়া পেণ্ডেলৰ কাম কৰি থাকে ওজাৰ পালি হয়নে আপুনি ওজা পালি ভাওনাৰ খুলীয়া হয় ভাওনাও কৰিছিলে আগতে এতিয়াও আছে বাৰু এতিয়া আগতে ভাওনা কৰিছিলে এতিয়া ওজাত হৈছে ভাওনাৰ ওজাত ব্যাসৰ পালি ভাওনাৰ খুলীয়া তো সঁচাকে মানিব লাগিব এওঁলোকৰ দৰে মানুহক সঁচাকে চৰকাৰৰ পৰা কিবা এটা পোৱাটো বহুত দৰকাৰ আছে নে একচুৱেলি দেই এইবিলাক সঁচাকে আগতে আপুনি এই মানে অকণমান ওপৰত যাবলৈ চেষ্টা কৰা নাছিলে নেকি এইবিলাক গানৰ সুৰটো আপোনাৰ ধুনীয়া আছিলে চেষ্টা কৰা নাই মই কাম বনে কৰি থাকোঁতো সময় নাপাওঁ আচ্ছা ঠিক আছে দাদা বহুত ভাল লাগিলে আপোনাৰ হেৰিটো এনেকৈ আপুনি চৰ্চা কৰি যাওক মানুহৰ জীৱনত আছে কি আৰু এনেকৈ এতিয়াও নামৰ দল এখন আছে তাৰে মই দলপতি দেখিছে প্ৰভু এই এটা সেৱা ধৰক নমস্কাৰ কৃষ্ণ বহুত ভাল লাগিল আপুনি এতিয়া এনেকৈ চৰ্চা কৰি যাওক একো নাই চব আছে কি লাগব আপুনি এনেকৈ চৰ্চা কৰি যাওক আশা থাকিল আৰু অনাগত দিনত যাতে আৰু পাৰ্টি কৰে আপুনি ইয়াতকে ভাল তো আশা থাকিল তাকে অলপ টান পাওঁ মানে ধৰ এই সভা চভা থাকে পুথি চাব যাব লাগে হয় ৰাইজেও নেৰেই হয় আমাৰ দলেও নেৰেই ইফালে ৰাইজৰ পুথি চাব হ'লে ৰাতিপুৱা কটি ল'ব নোৱাৰা ঠিক অ'কে এজন মানুহৰ কাৰণে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব এনেকুৱা মানুহৰ দৰকাৰ আছে অসমত চিনি পাব বোলে তেওঁ নিজে কৈছে মোক চিনি পাব বুলি ঠিক আছে বাৰু অ'কে বাই